নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। তো গাইজ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ PG এডমিশ্যন MA MSCৰ এইটোৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইনটো কেনেকৈ কৰিব লাগে। তো এইটো ভিডিঅ'ত মই ডিটেইলকৈ দেখুৱাম। আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কিবা ডাউট থাকে কমেণ্ট কৰি সুধিব পাৰে। তো ইয়াৰ অনলাইন কৰাৰ কাৰণে এইটো যিটো ৱেবছাইট সেইটো আপুনি অপেন কৰিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি সেইটোৰ পৰা অপেন কৰি ল'ব। তো এইটো লিংকটো অপেন কৰাৰ পিছত ইয়াত চাওক দিয়া আছে ৰেজিষ্টাৰ। তো ইয়াত যিটো লিখা আছে ৰেজিষ্টাৰ, আমি এইটোত ক্লিক কৰিম। তো ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এতিয়া আমাক ইয়াত প্ৰথমে ষ্টেপ 1ত ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত চাওক দিয়া আছে এপ্লিকেণ্টছ ফুল নেম। ইয়াত আপোনাৰ যিটো ফুল নেম হয়, আপুনি ফুল নেমটো আপুনি ইয়াত লিখি দিব। নেমটো দিয়াৰ পিছত ইয়াৰ পৰা আপুনি ডেট অফ বাৰ্থটো ছিলেক্ট কৰি ল'ব। প্ৰথমে আপুনি ইয়াত যিটো ইয়াৰ হয় আপোনাৰ বাৰ্থ ইয়াৰটো আপুনি ছিলেক্ট কৰি ল'ব। ইয়াৰটো ছিলেক্ট কৰি লোৱাৰ পিছত যিটো মান্থ হয় মান্থ, তাৰপিছত ডেটটো এনেকৈ ছিলেক্ট কৰি ল'ব। লোৱাৰ পিছত চাওক ইয়াত দিয়া আছে এপ্লিকেণ্টছ ইমেইল। ইয়াত আপোনাৰ যিটো জিমেইল ID হয় আপুনি সেইটো ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত চাওক দিয়া আছে ৰি এণ্টাৰ, আপুনি আকৌ সেইটো ইয়াত চেমকৈ লিখি দিব। লিখি দিয়াৰ পিছত নেক্সট চাওক ইয়াত দিয়া আছে পাছৱাৰ্ড। তো পাছৱাৰ্ডটো মিনিমাম 8 কেৰেক্টাৰ্ছৰ হ'ব লাগিব। তো পাছৱাৰ্ডটো আপুনি বনাই ল'ব। পাছৱাৰ্ডটো যেনে মই ইয়াত দেখুৱাই দি আছোঁ ABCD এনেকৈ ল'ব। লোৱাৰ পিছত চাওক দিয়া আছে @ দিব 1 2 3 এনেকৈ আপুনি বনাব পাৰে। তাৰপিছত আকৌ আপুনি এইটো ইয়াত ৰি এণ্টাৰ কৰি দিব। দিয়াৰ পিছত চাওক দিয়া আছে মোবাইল নম্বৰ। তো ইয়াত যিটো আপোনাৰ মোবাইল নম্বৰ হয় পাৰ্চনেল মোবাইল নম্বৰ সেইটোৱে দিব। মোবাইল নম্বৰটো লিখি দিয়াৰ পিছত নেক্সট ইয়াত দিয়া আছে ৰি এণ্টাৰ। তো ৰি এণ্টাৰত আপুনি আকৌ আপোনাৰ মোবাইল নম্বৰটো ইয়াত লিখি দিব। তো এনেকৈ মোবাইল নম্বৰটো দিয়াৰ পিছত নেক্সট চাওক ইয়াত দিয়া আছে কেপচা ভেৰিফিকেশ্যন কোড। তো এইটো যিটো লিখা আছে এইটো চেমকৈ আপুনি নম্বৰটো ইয়াত লিখি দিব। এনেকৈ লিখি দিয়াৰ পিছত ইয়াত চাওক লিখা আছে ৰেজিষ্টাৰ। তো ৰেজিষ্টাৰত আপুনি ক্লিক কৰিব। তো ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এতিয়া চাওক আপোনাৰ মোবাইল নম্বৰত আৰু জিমেইলত এটা OTP যাব। তো OTPটো আপুনি ইয়াত চেমকৈ লিখি দিব, যিটো আপোনাৰ OTP মোবাইলত যাব। তো এনেকৈ OTPটো দিয়াৰ পিছত নেক্সট চাওক ইয়াত দিয়া আছে কেপচা কোড। তো কেপচা কোডটো আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত এয়া চাওক দিয়া আছে ভেৰিফাই OTP। তো আমি এইটোত ক্লিক কৰিম। তো ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। এতিয়া আমাক মানে লগ ইন কৰিব লাগিব। তো লগ ইন কৰাৰ কাৰণে আপুনি যে ইয়াত চাইছে লগ ইন, এইটোত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত যিটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো আপুনি ইমেইল ID দিছিলে সেইটো দি আপুনি ইয়াত লগ ইন কৰিব। তো প্ৰথমে আপুনি এনেকৈ ইমেইল IDটো দিব। দিয়াৰ পিছত যিটো আপুনি পাছৱাৰ্ড বনাইছিলে পাছৱাৰ্ডটো আপুনি ইয়াত এনেকৈ দি দিব। পাছৱাৰ্ডটো দিয়াৰ পিছত যিটো ইয়াত কেপচা লিখা আছে কেপচাটো দিব। কেপচা দিয়াৰ পিছত ইয়াত যে লিখা আছে লগ ইন, আমি এইটোত ক্লিক কৰিম। চাওক লগ ইনত ক্লিক কৰাৰ পিছত আমাৰ IDটো লগ ইন হৈ গ'ল। এতিয়া আপুনি এইটো স্কিপ কৰি দিব। দিয়াৰ পিছত চাওক ইয়াত দিয়া আছে কমপ্লিট প্ৰফাইল। তো ষ্টেপ 1 আমাক প্ৰথমে যিটো প্ৰফাইল আমাৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। ইয়াত বেছিক ডিটেইলছখিনি দিব লাগিব, লাইক এড্ৰেছ, তাৰপিছত ডকুমেণ্ট এইবিলাক আপলোড কৰিব লাগিব। তাৰপিছত ষ্টেপ 2ত হ'ব এপ্লাই ফৰ এ প্ৰগ্ৰাম। আপুনি যিটো প্ৰগ্ৰামৰ কাৰণে অনলাইন কৰিব বিচাৰে সেইটো আপুনি ছিলেক্ট কৰি ল'ব। তাৰপিছত যিটো এক্সামৰ ফিজ হয় সেইটো দিব লাগিব। তো ইয়াত যি লিখা আছে কমপ্লিট প্ৰফাইল, আমি প্ৰথমে এইটোত ক্লিক কৰিম। তো এইটোত ক্লিক কৰাৰ পিছত চাওক ইয়াত বেছিক ডিটেইলছখিনি আহি গৈছে। তাৰপিছত চাওক ইয়াত দিয়া আছে এপ্লিকেণ্টছ জেণ্ডাৰ। তো ইয়াত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল সেইটো ছিলেক্ট কৰি ল'ব। তাৰপিছত দিয়া আছে কেটেগৰীত চাওক দিয়া আছে OBC SC ST EWS। তো আৰু জেনেৰেল, যদি আপোনাৰ EWS আছে তেন্তে সেইটো ছিলেক্ট কৰি ল'ব, আৰু যদি নাই তেন্তে জেনেৰেল ছিলেক্ট কৰি ল'ব। লোৱাৰ পিছত দিয়া আছে মেৰিটেল ষ্টেটাছ, যদি আপুনি মেৰিড হয় মেৰিড ছিলেক্ট কৰিব, আনমেৰিড হ'লে আনমেৰিড ছিলেক্ট কৰিব। দিয়া আছে ব্লাড গ্ৰুপ। তো আপুনি ব্লাড গ্ৰুপটো ইয়াত দিব পাৰে, দিলে ভাল। আৰু যদি আপুনি নিজৰ ব্লাড গ্ৰুপটো নাজানে তেন্তে নট ছিলেক্ট কৰি দিব। নেক্সট চাওক ইয়াত দিয়া আছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া, ইয়াত ইয়েছ ক্লিক কৰি দিব। তাৰপিছত দিয়া আছে ৰিলিজনটো আপোনাৰ যিটো হয় হিন্দু, ইছলাম, খ্ৰীষ্টিয়ানিটি যিটো হয় সেইটো ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি লোৱাৰ পিছত চাওক দিয়া আছে মাদাৰ্ছ নেম। তো ইয়াত আপোনাৰ মাকৰ নেমটো আপুনি লিখি দিব, যিটো আপোনাৰ মাকৰ নেম হয় সেইটো আপুনি ইয়াত লিখি দিব।
ইয়াত নেমটো দিব, নেমটো দিয়াৰ পিছত চাওক দিয়া আছে মাদাৰ্ছ মোবাইল নম্বৰ, ইয়াত আপোনাৰ মাকৰ মোবাইল নম্বৰটো দিব। তাৰপিছত চাওক দিয়া আছে মাদাৰ্ছ অকুপেশ্যন, আপোনাৰ মাক কি কৰে, কিবা বিজনেছ কৰে নে এগ্ৰিকালচাৰ বা গভৰ্ণমেণ্ট জব যিটো হয় চিলেক্ট কৰিব, আৰু যদি মানে হাউচ ৱাইফ হয় তেন্তে হোম মেকাৰ আপুনি এইটো চিলেক্ট কৰিব। তাৰপিছত দিয়া আছে অকুপেশ্যন, অকুপেশ্যনটো কি মানে পাছ কৰিছে, গ্ৰেজুৱেশ্যন, নন গ্ৰেজুৱেট বা যদি মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে এইটো চিলেক্ট কৰিব, আৰু যদি মানে গ্ৰেজুৱেশ্যন তো আপুনি, আৰু যদি মানে ইমান পঢ়া শুনা নাই তো আপুনি ননটো চিলেক্ট কৰিব পাৰে। তাৰপিছত অফিচ এড্ৰেছ, এইবোৰ ষ্টাফ টাইপ এইবোৰ দিব নালাগে, ডিচিগনেশ্যন এইবিলাক দিব নালাগে, বা আপোনাৰ মাক যদি কিবা জব কৰে তেন্তে এনুৱেল ইনকাম যিটো হয় আপুনি সেইটো ইয়াত দিব পাৰে। তাৰপিছত চাওক দিয়া আছে ফাদাৰ্ছ নেম, ইয়াত আপোনাৰ দেউতাকৰ নেমটো লিখি দিব কেপিটেল লেটাৰত। তাৰপিছত মোবাইল নম্বৰটো ইয়াত দি দিব। তাৰপিছত অকুপেশ্যনটো যিটো হয় আপুনি সেইটো চিলেক্ট কৰিব, যদি ৰিটায়াৰ্ড হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত কোৱালিফিকেশ্যনটো আপুনি নিজে এইবোৰ চিলেক্ট কৰি ল'ব। তাৰপিছত চাওক দিয়া আছে ফাদাৰ চেলাৰী, যদি কিবা গভৰ্ণমেণ্ট জব বা প্ৰাইভেট জব কৰে এনুৱেল ইনকামটো আপুনি ইয়াত লিখি দিব, মানে চিলেক্ট কৰিব। কৰাৰ পিছত চাওক ইয়াত দিয়া আছে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ, ইয়াত আপোনাৰ ঘৰৰ যিকোনো আপোনাৰ দেউতাকৰ বা মাকৰ নম্বৰটো দিব, যিটো ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ হ'ব। তাৰপিছত চাওক দিয়া আছে কম্বাইণ্ড ফেমিলি ইনকাম, তো কম্বাইণ্ড ফেমিলি ইনকামটো হ'ব আপোনাৰ মাক আৰু দেউতাকৰ মিলি যিটো কম্বাইন হ'ব সেইটো আপুনি দিব, তো এইটো কম্পালচৰি হয়, এইটো আপুনি দি দিব। এনেকৈ দিয়াৰ পিছত চাওক দিয়া আছে হেভ ইউ এনৰল্ড ইন BU বিফ'ৰ, আপুনি আগতে মানে বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িছিলে নেকি, তো আপুনি যদি পঢ়িছিলে কিবা গ্ৰেজুৱেশ্যন কৰিছিলে তেন্তে ইয়েছ চিলেক্ট কৰিব, আৰু যদি বেলেগ ইউনিভাৰ্চিটি হয় তেন্তে ন' চিলেক্ট কৰিব। তাৰপিছত চাওক দি আছে আদাৰ কেটেগৰী বা কোটা, তো ইয়াত চাওক দি আছে PWD, যদি আপুনি PWD হয় যেনে চাওক ফিজিকেল, ভিজুৱেল, হিয়াৰিং, তেন্তে এইবোৰ যিকোনো এটা চিলেক্ট কৰিব যিটো হয়, আৰু যদি নহয় নট এপ্লিকেবলত চিলেক্ট কৰি ল'ব। তাৰপিছত চাওক দি আছে কাশ্মীৰী মাইগ্ৰেণ্ট হয় নেকি, এইটো নট এপ্লিকেবল চিলেক্ট কৰি দিব। ইয়াত চাওক দি আছে প্ৰাইম মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ স্কিম জম্মু কাশ্মীৰ ষ্টুডেণ্টছ, এইটোতো নট এপ্লিকেবল চিলেক্ট কৰি দিব। দিয়া আছে চাওক চিলড্ৰেন উইড'জ অফ আৰ্ম ফৰ্চেছ পাৰ্চনেল, আপোনাৰ দেউতাক আগত আৰ্মিৰ কাম কৰিছিল নেকি, আৰ্মি বা এক্স ছাৰ্ভিচমেন হয় নেকি, যদি হয় তেন্তে আপুনি সেইটো চিলেক্ট কৰি ল'ব। চাওক ইয়াত দিয়া আছে সেইটো আপুনি চিলেক্ট কৰিব, আৰু যদি নহয় তেন্তে নট এপ্লিকেবলত চিলেক্ট কৰি ল'ব। তাৰপিছত চাওক দিয়া আছে কালচাৰেল এক্টিভিটিজ CCA কোটা, যদি আছে চাওক দিয়া আছে মিউজিক, থিয়েটাৰ, ভিজুৱেল কালচাৰ, ডেন্স, যদি হয় এইবিলাক তেন্তে চিলেক্ট কৰিব, নহ'লে নট এপ্লিকেবলত চিলেক্ট কৰিব। তাৰপিছত চাওক দি আছে স্পৰ্টছ কোটা। তো চাওক এইবিলাক ডিটেইলছ দিয়াৰ পিছত এতিয়া আমাক বেংক ডিটেইলছখিনি দিব লাগিব। তো বেংক ডিটেইলছখিনিত প্ৰথমে চাওক ইয়াত দিয়া আছে নেম অফ একাউণ্ট হোল্ডাৰ, ইয়াত আপোনাৰ বেংকৰ যিটো পাছবুক সেইটো চাই আপুনি ডিটেইলছবোৰ দি দিব। চাওক প্ৰথমে নেম দিয়া আছে, তাৰপিছত যিটো আপোনাৰ একাউণ্ট নম্বৰ হয় একাউণ্ট নম্বৰটো দিব, তাৰপিছত কনফাৰ্মত আকৌ একাউণ্ট নম্বৰটো লিখিব। তাৰপিছত চাওক দিয়া আছে নেম অফ বেংক, আপোনাৰ বেংকটো কি হয়, SBI নে ইউকো বেংক যিটো হয় সেইটো আপুনি লিখি দিব। তাৰপিছত ব্ৰাঞ্চটো আপুনি চিলেক্ট কৰি ল'ব বেংকটো লিখাৰ পিছত। তাৰপিছত চাওক দিয়া আছে IFSC কোড, সেইটো আপুনি পাছবুকত চাই দি দিব। এনেকৈ এইবিলাক ডিটেইলছ দিয়াৰ পিছত নেক্সট এতিয়া আমাক দিব লাগিব এড্ৰেছ। তো এড্ৰেছত প্ৰথমে আপুনি ভিলেজৰ নেমটো লিখিব, তাৰপিছত আপোনাৰ পোষ্ট অফিচৰ নেমটো লিখিব। পোষ্ট অফিচটো লিখাৰ পিছত চাওক দিয়া আছে পুলিচ ষ্টেচন, এনেকৈ লিখিব। দিয়াৰ পিছত ডিষ্ট্ৰিক্টটো আপুনি ইয়াত এনেকৈ লিখি দিব। তাৰপিছত ইয়াত আমি কাউণ্ট্ৰি চিলেক্ট কৰিম। কাউণ্ট্ৰি চাওক প্ৰথমতে দি আছে ইণ্ডিয়া, এনেকৈ চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত ষ্টেটটো ইয়াত আমি চিলেক্ট কৰি ল'ম আছামৰ। ইয়াৰ পিছত যিটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত যিটো চিটি হয় আপোনাৰ চিটিটো আপুনি ইয়াত টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত আপোনাৰ পিন কোডটো ইয়াত লিখিব। লিখাৰ পিছত চাওক দি আছে পাৰ্মানেণ্ট এড্ৰেছ, কৰেছপণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় আপুনি ক্লিক কৰি দিব। এইটো দিয়াৰ পিছত চাওক এইবিলাক ডিটেইলছ দিব। দিয়াৰ পিছত ইয়াত যি লিখা আছে ছেভ ডিটেইলছ, এইটোত ক্লিক কৰিব। তো ছেভ এণ্ড ডিটেইলছত ক্লিক কৰাৰ পিছত ইয়াত চাওক দিয়া আছে, এইটোত ক্লিক দিয়াৰ পিছত চাওক এতিয়া আমাৰ ইয়াত মানে এটা প্ৰিভিউ পেজ আহি গৈছে। তো প্ৰিভিউ পেজটো আপুনি এবাৰ ডিটেইলছখিনি চাই ল'ব আকৌ,
যদি কিবা ভুল থাকে আপুনি সেইটো কাৰেকশ্যন কৰি ল'ব আৰু যদি সব ঠিক আছে তেন্তে নেক্সট ইয়াত চাওক দিয়া আছে প্ৰচিড টু নেক্সট আমি এইটোত ক্লিক কৰিম তো চাওক এইটোত ক্লিক কৰাৰ পিছত এতিয়া আমাক ইয়াত আদাৰ ইনফৰমেশ্যন দিব লাগিব আদাৰ ডিটেইলছত প্ৰথমে চাওক ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱাৰ্ছ কণ্টিনিউছ ইমাৰ্জেঞ্চি তো আপোনাৰ এনেকুৱা কিবা প্ৰব্লেম আছে নেকি মেডিকেল এটেনশ্যন যিটো মানে কণ্টিনিউৱাছলি মেডিচিন দিব লাগে তো আপুনি সেইটোত নোট ক্লিক কৰি দিব আৰু যদি আছে তেন্তে ইয়েছত ক্লিক কৰি দিব তাৰপিছত NCC চাৰ্টিফিকেট আপোনাৰ আছে নেকি যদি আছে তেন্তে ইয়েছত ক্লিক কৰিব নহ'লে নোট ক্লিক কৰি দিব নেক্সট চাওক ইয়াত দিয়া আছে হেভ ইউ পাৰ্টিচিপেটেড ইন নেশ্যনেল ছাৰ্ভিচ স্কিম NSS কেম্পত আপুনি পাৰ্টিচিপেট কৰিছিলে নেকি যদি কৰিছিলে ইয়েছত ক্লিক কৰিব নহ'লে নোট ক্লিক কৰি দিব তাৰপিছত চাওক দিয়া আছে আৰ ইউ ৱাৰ্ড অফ ইউনিভাৰ্চিটি এমপ্লয়ী আপোনাৰ দেউতাক বা আপোনাৰ মাদাৰ বা ফাদাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত কাম কৰে নেকি যদি কৰে তেন্তে ইয়েছত ক্লিক কৰিব নহ'লে নোট ক্লিক কৰি দিব নেক্সট চাওক ইয়াত দিয়া আছে লেংগুৱেজত প্ৰথমে দিয়া আছে ইংলিছটো ৰিডিং ৰাইটিং স্পিকিং এইটোত ক্লিক কৰি দিব তাৰপিছত হিন্দীটো আপুনি ৰিডিং ৰাইটিং স্পিকিং এইটোক এনেকৈ দি দিব তাৰপিছত চাওক তাৰপিছত আপুনি ইয়াত এছামিজ এড কৰিব পাৰে বা যদি আপুনি বড়ো লেংগুৱেজ জানে আপোনাৰ সেইটোও আপুনি ইয়াত এড কৰিব পাৰে তো এনেকৈ দিয়াৰ পিছত নেক্সট চাওক ইয়াত দিয়া আছে ছেভ এণ্ড নেক্সট আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত ডিটেইলছখিনি আকৌ ৰিভিউ কৰিব লাগিব তো আমি এইটো ৰিভিউ কৰি লোৱাৰ পিছত ইয়াত চাওক দিয়া আছে প্ৰচিড এণ্ড নেক্সট তো আমি এইটোত ক্লিক কৰিম তো গাইজ এতিয়া চাওক এতিয়া আমাক ইয়াত ডকুমেণ্টছ আপলোড কৰিব লাগিব প্ৰথমে চাওক দিয়া আছে ফটোটো আপোনাৰ JPG ফাইল হ'ব লাগিব চাওক দিয়া আছে 10 KB to 500 KB ভিতৰত হ'ব লাগিব তাৰপিছত চিগনেচাৰটোও আপোনাৰ স্কেন 10 to 500 KB ভিতৰত হ'ব লাগিব আৰু চাওক ইয়াত দিয়া আছে ইনকাম চাৰ্টিফিকেট তো ইয়াত এইটো এডমিশ্যনৰ এপ্লাই কৰোঁতে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো মেণ্ডেটৰী হয় তো আপুনি যদি ইনকাম চাৰ্টিফিকেট বনোৱা নাই তেন্তে আপুনি সেইটো জলদি বনাই ল'ব বনোৱাৰ পিছতে আপুনি এইটো আপলোড কৰিব চাওক ইয়াত দিয়া আছে ষ্টাৰ মাৰ্ক মানে এইটো মেণ্ডেটৰী হয় তো আপুনি জলদি বনাই ল'ব বনোৱাৰ পিছত ইয়াত আপুনি যি লিখা আছে চিলেক্ট ফাইল এইটোত ক্লিক কৰি এটা ডকুমেণ্ট আপুনি আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত নেক্সট ইয়াত লিখা আছে প্ৰচিড টু নেক্সট আমি এইটোত ক্লিক কৰিম তো ডকুমেণ্টখিনি এনেকৈ আপলোড কৰাৰ পিছত ইয়াত যি লিখা আছে প্ৰচিড টু নেক্সট আমি এইটোত ক্লিক কৰিম তো প্ৰচিড টু নেক্সটত ক্লিক কৰাৰ পিছত চাওক ইয়াত সববিলাক ডিটেইলছ আহি গৈছে তো আপুনি ডিটেইলছবোৰ এবাৰ ভালদৰে চাই ল'ব যদি কিবা ভুল থাকে আপুনি এইটো এতিয়াই মানে আপডেট কৰি ল'ব আৰু যদি সব ঠিক আছে তেন্তে নেক্সট ইয়াত যি লিখা আছে ছাবমিট এণ্ড লগ আমি এইটোত ক্লিক কৰিম তো ছাবমিট এণ্ড লগত ক্লিক কৰাৰ পিছত ইয়াত চাওক আহিছে তো গাইজ এইটো মানে আপুনি ফাইনেল ছাবমিশ্যন কৰাৰ আগতে এবাৰ ভালদৰে চাই ল'ব যদি কিবা ভুল থাকে যেনে এড্ৰেছে হওক বা আপোনাৰ বেংক ডিটেইলছ এইটো আপুনি এতিয়াই ঠিক কৰি ল'ব কিয়নো এইটো যিটো ছাবমিশ্যন কৰাৰ পিছত আকৌ এইটো আপুনি এডিট কৰিব নোৱাৰিব তো ভালদৰে এবাৰ চাই ল'ব চাই লোৱাৰ পিছত ইয়াত যি লিখা আছে আই ডু হিয়াৰ বাই ডিক্লেয়াৰ এইটোত আপুনি টিক মাৰি দিব দিয়াৰ পিছত কনফাৰ্ম এণ্ড লগ যি লিখা আছে এইটোত ক্লিক কৰিব তো চাওক কনফাৰ্ম এণ্ড লগ এইটোত ক্লিক কৰাৰ পিছত আমাৰ যিটো প্ৰফাইল কমপ্লিশ্যন এইটো কমপ্লিট হৈ গ'ল এতিয়া আমি যিটো কোৰ্চৰ কাৰণে এপ্লাই কৰিম যেনে MSc হওক বা BEd হওক আমাক সেইটো প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব তো চাওক ইয়াত যি লিখা আছে এপ্লাই ফৰ এ প্ৰগ্ৰাম আমি এইটোত ক্লিক কৰিম তো চাওক এপ্লাই ফৰ এ প্ৰগ্ৰাম এইটোত ক্লিক কৰাৰ পিছত এতিয়া আমাক ইয়াত আমি যেহেতু PG প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰি আছোঁ MA MSc তো ইয়াত যিটো লিখা আছে মাষ্টাৰ PG প্ৰগ্ৰাম আমি সেইটো সিলেক্ট কৰি ল'ম সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আমি নেক্সট চাওক ইয়াত দিয়া আছে প্ৰগ্ৰাম তো ইয়াত যি লিখা আছে সিলেক্ট প্ৰগ্ৰাম আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক দিয়া আছে মাষ্টাৰ অফ আৰ্টছ মাষ্টাৰ অফ চায়েন্স বটানী জুলজি তো আপুনি যিখন ডিপাৰ্টমেণ্টত এপ্লাই কৰিব বিচাৰে সেইটো আপুনি সিলেক্ট কৰিব আপোনাৰ ছাবজেক্ট তাৰপিছত চাওক দিয়া আছে হেডকোৱাৰ্টাৰ আৰু ৰিজিয়নেল চেণ্টাৰ তো আপুনি কোনখন ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব বিচাৰে চাওক ইয়াত দিয়া আছে ডিপাৰ্টমেণ্ট অফ জুলজি তাৰপিছত ছায়েন্স কলেজ তো ইয়াত আপুনি যিখনত ল'ব বিচাৰে সেইটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত ইয়াত চাওক দিয়া আছে ষ্টাৰ্ট এপ্লিকেশ্যন তো আমি এইটোত ক্লিক কৰিম তো ষ্টাৰ্ট এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত এতিয়া নেক্সট আপুনি স্ক্ৰল কৰি ইয়াত চাওক লিখা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া তো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ PGৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল আপোনাৰ বেচেলৰ ডিগ্ৰীত 50%
মাৰ্ক থাকিব লাগিব তো নেক্সট যি ইয়াত লিখা আছে ৰিজিউম এপ্লিকেশ্যন আমি এইটোত ক্লিক কৰিম এইটোত ক্লিক কৰাৰ পিছত নেক্সট এতিয়া আমাক ইয়াত একাডেমিক ডিটেইলছখিনি দিব লাগিব তো একাডেমিক ডিটেইলছখিনি আপুনি ইয়াত এটা এটাকৈ দিব চাওক প্ৰথমে দিয়া আছে এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটোত আপুনি টিক মাৰি দিব দিয়াৰ পিছত চাওক ইয়াত দিয়া আছে ক্লাছ 10ৰ ডিটেইলছ 10ৰ ডিটেইলছত প্ৰথমে দিয়া আছে ক্লাছ 10ৰ পাছিং ইয়াৰ তো আপোনাৰ পাছিং ইয়াৰটো যেটো হয় হেটো আপুনি লিখি দিব তাৰ পিছত চাওক দিয়া আছে ম্যাক্সিমাম মাৰ্কস আপোনাৰ কিমান আছিল যেনে 500 বা 600 হেটো আপুনি ইয়াত টাইপ কৰি দিব তাৰ পিছত চাওক দিয়া আছে ক্লাছ 10ৰ মাৰ্কস আপুনি কিমান মাৰ্কস পাইছিলে এটো মাৰ্কশিটত চাই ইয়াত টাইপ কৰি দিব তাৰ পিছত আপোনাৰ পাৰ্চেন্টেজটো কিমান আছিল এটো আপুনি লিখিব তাৰ পিছত আপোনাৰ ডিভিজন কি আছিল ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন যেটো হয় এটো আপুনি ইয়াত টাইপ কৰি দিব এখিনি দিয়াৰ পিছত নেক্সট চাওক ইয়াত দিয়া আছে নেম অফ ইনষ্টিটিউচন আপুনি যিখন স্কুলৰ পৰা পাস কৰিছে স্কুলৰ নেমটো আপুনি ইয়াত লিখি দিব নেক্সট চাওক দিয়া আছে বৰ্ড অফ ইউনিভাৰ্সিটি মানে কোনখন বৰ্ডৰ পৰা আপুনি পাস কৰিছিলে যেনে CBSE বা মানে সেবা তো আপুনি যদি সেৱাৰ পৰা পাস কৰিছে তেন্তে আপুনি ইয়াত বৰ্ড অফ সেকেন্ডাৰীটো টাইপ কৰিব তো এনেকৈ টাইপ কৰাৰ পিছত তো এইখিনি ডিটেইলছ আপুনি এটা এটাকৈ দি দিব দিয়াৰ পিছত নেক্সট চাওক এতিয়া আমাক ইয়াত গ্ৰেজুৱেশ্যন ডিটেইলছখিনি দিব লাগিব গ্ৰেজুৱেশ্যন ডিটেইলছত প্ৰথমে চাওক দিয়া আছে ইয়াৰ অফ পাছ ফাইনেল এক্সামিনেশ্যন যদি আপুনি পাস কৰিছে তেন্তে আপুনি পাস বুলি সিলেক্ট কৰিব তাৰ পিছত যদি আপুনি এই মানে 2026ত ফাইনেল এক্সাম দিছিলে 6 সেমৰ তেন্তে আপুনি ইয়াত এপিয়াৰিং বা এপিয়াৰ যেটো ইয়াত লিখা আছে হেটো সিলেক্ট কৰি ল'ব এটো লোৱাৰ পিছত যেহেতু মই 2025তে পাস কৰিছো তো মই পাস বুলি সিলেক্ট কৰি ল'ম তাৰ পিছত চাওক দিয়া আছে ইয়াৰ অফ পাছিংটো আপুনি যেটো আপোনাৰ ইয়াৰ অফ পাছিং হয় হেটো আপুনি ইয়াত সিলেক্ট কৰি ল'ব তাৰ পিছত নেক্সট দিয়া আছে হ্যাভ ইউ পাসড গ্ৰেজুৱেশ্যন উইথ অনাৰ্স আপোনাৰ অনাৰ্স আছিল নেকি যদি আছিল ইয়েছত ক্লিক কৰি দিব দিয়াৰ পিছত সাবজেক্টটো কি আছিল জুলজি বটানী নে এছামিজ যেটো আপোনাৰ আছিল MA/MSc হেটো আপুনি ইয়াত টাইপ কৰি দিব দিয়াৰ পিছত গ্ৰেজুৱেশ্যন নেম অফ বৰ্ড ইউনিভাৰ্সিটি আপোনাৰ ইউনিভাৰ্সিটিৰ নেমটো আপুনি ইয়াত লিখি দিব তাৰ পিছত চাওক দিয়া আছে গ্ৰেজুৱেশ্যন ইনষ্টিটিউচন কলেজ তো ইয়াত যে লিখা আছে সিলেক্ট এইটোত ক্লিক কৰিব যদি বড়োলেণ্ড ইউনিভাৰ্সিটিৰ পৰা আপুনি পাস কৰিছিলে তেন্তে এইটো সিলেক্ট কৰিব আৰু যদি বেলেগ ইউনিভাৰ্সিটি যেনে ডিব্ৰুগড় হওক বা যেনে গুৱাহাটী ইউনিভাৰ্সিটি বা বেলেগ কোনোবা ইউনিভাৰ্সিটি তেন্তে আদাৰত ক্লিক কৰিব আদাৰ্ছত ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ যিখন ইনষ্টিটিউচনৰ পৰা আপুনি পাস কৰিছিলে হেটোৰ নেমটো দিব বা যিখন ইউনিভাৰ্সিটি হয় হেটো আপুনি ইয়াত টাইপ কৰি দিব দিয়াৰ পিছত নেক্সট হক দিয়া আছে গ্ৰেজুৱেশ্যন কোৰ্স আপোনাৰ কোৰ্সটো কি আছিল BSc BA যেটো আছিল হেটো আপুনি ইয়াত লিখি দিব লিখি দিয়াৰ পিছত নেক্সট হক ইয়াত দিয়া আছে গ্ৰেজুৱেশ্যন ডিভিজন আপোনাৰ ডিভিজনটো কি আছিল ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন যেটো হয় আপুনি হেটো ইয়াত লিখি দিব তাৰ পিছত চাওক দিয়া আছে গ্ৰেজুৱেশ্যন ৰেজিষ্ট্ৰেচন নম্বৰ তো আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ যেটো হয় হেটো আপুনি ইয়াত টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত নেক্সট ইয়াত দিয়া আছে গ্ৰেজুৱেশ্যন পাৰ্চেন্টেজ যদি আপোনাৰ পাৰ্চেন্টেজটো CGPA আছে হেটো আপুনি কনভাৰ্ট কৰি ইয়াত পাৰ্চেন্টেজত লিখি দিব লিখি দিয়াৰ পিছত চাওক দিয়া আছে গ্ৰেজুৱেশ্যন সাবজেক্ট কম্বিনেশ্যন আপোনাৰ কি কি সাবজেক্ট আছিল যেনে অনাৰ্স আৰু পাস কোৰ্স এই দুটা আপুনি নেমটো ইয়াত লিখি দিব এনেকৈ লিখি দিয়াৰ পিছত নেক্সট চাওক ইয়াত দিয়া আছে সেভ এণ্ড নেক্সট তো আমি সেভ এণ্ড নেক্সটত ক্লিক কৰিম তো এতিয়া চাওক সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া ডিটেইলছখিনি আপুনি এবাৰ ৰিভিউ কৰি ল'ব ৰিভিউ কৰি লোৱাৰ পিছত ইয়াত চাওক দিয়া আছে নেক্সট তো আমি নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আমাক ইয়াত ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব তো ডকুমেণ্টত আপুনি ক্লাছ 10ৰ বোথ মাৰ্কশিট আৰু সাৰ্টিফিকেট এটা সিঙ্গেল ফাইলত বনাই ল'ব সিঙ্গেল ফাইল মানে দুটা পেজে কিন্তু এটা সিঙ্গেল ফাইলত PDF বনাই ল'ব স্ক্যান কৰি আৰু সেম এনেকৈ ক্লাছ 12ৰো আপুনি মাৰ্কশিট আৰু সাৰ্টিফিকেটটো এনেকৈ বনাই ল'ব তাৰ পিছত আপুনি যিখন কলেজৰ পৰা পাস কৰিছে কলেজৰ মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট আৰু পাস সাৰ্টিফিকেটটো আপুনি PDF বনাই এনেকৈ ইয়াত এটা এটাকৈ আপলোড কৰি দিব তো ডকুমেণ্টখিনি আপুনি ভালদৰে ইয়াত আপলোড কৰিব আপলোড কৰাৰ পিছত ইয়াত নেক্সট যে লিখা আছে সেভ এণ্ড নেক্সট তো সেভ এণ্ড নেক্সটত আমি ক্লিক কৰিম তো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত সব ফাইনেল প্ৰিভিউটো আহি গৈছে তো আপুনি ইয়াত ডিটেইলছখিনি এবাৰ ভালদৰে চাই ল'ব যদি কিবা ভুল থাকে আপুনি সেইটো প্ৰিভিয়াছত ক্লিক কৰি আপডেট কৰি ল'ব আৰু যদি সব ঠিক আছে তেন্তে নেক্সট ইয়াত যে লিখা আছে সাবমিট তো
আমি সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ পিছত এতিয়া ইয়াত আমাক পেমেন্ট কৰিব লাগিব তো আপুনি ইয়াত এটাকে টিক মাৰি দিব টিক মাৰি দিয়াৰ পিছত নেক্সট ইয়াত যে লিখা আছে গেটওয়ে বুলি যে লিখা আছে গেটওয়ে 1 আমি হেটোত ক্লিক কৰিম হেটোত ক্লিক কৰাৰ পিছত এতিয়া চাওক ইয়াত পেমেন্টৰ অপচন বিলাক আহি গৈছে তো পেমেন্টৰ অপচনত ইয়াত চাওক দিয়া আছে কিউআৰ কোড তাৰ পিছত চাওক দিয়া আছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড যেটো পৰা আপুনি যেটো আপোনাৰ সুবিধা হয় হেটো আপুনি ইয়াত সিলেক্ট কৰি লব তো মই ইয়াত কিউআৰ কোড সিলেক্ট কৰি লম সিলেক্ট কৰি লোৱাৰ পিছত আপুনি যিকোনো মোবাইল পেমেন্ট এপ যেনে গুগল পে ফোন পে আপুনি হেটো দি ইয়াত পেমেন্টটো কৰিব পাৰিব তো এনেকৈ পেমেন্টটো কৰাৰ পিছত আপুনি ইয়াৰ এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব পাৰিব তো গাইজ ভিডিওটো যদি ভাল লাগিছে তেন্তে এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডবোৰক তো গাইজ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও প্লিজ ডু সাবস্ক্ৰাইব দিস চেনেল